শিক্ষকবিলাক আমি য'ত য'ত আছে সমস্যা সমাধান কৰিব পাৰোঁ। হাইস্কুল পৰ্যায়ত আমাৰ এই বছৰ গুণোৎসৱ হ'ব। তাতে এটা আমি ধাৰণা পাম, যেনেকৈ যোৱাকালি আমাৰ পাণবজাৰ ছোৱালী স্কুলত অসমৰ মহামান্য ৰাজ্যপাল গৈছিলে। তাত 400 ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 57গৰাকী শিক্ষক আছে। গতিকে বহুত বেছি। গতিকে তাৰ পৰা 10জন শিক্ষক বেলেগলৈকে যাব লাগিব। গতিকে এই বছৰ হাইস্কুলত যেতিয়া গুণোৎসৱ আৰম্ভ হ'ব, বছৰৰ শেষৰ ফালে আমি হয়তো হাইস্কুল পৰ্যায়তো ট্ৰেন্সফাৰৰ এটা বদলীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম। ইন দি মিন টাইম মই আপোনাৰ পৰামৰ্শটো মানি লৈছোঁ। বৰপেটা জিলাৰ উপায়ুক্তক আমি এটা নিৰ্দেশ দিম, যাতে বৰপেটা জিলাৰ ভিতৰতে হাইস্কুলৰ যদি কিবা শিক্ষক তেওঁ ৰেচনেলাইজেশ্যন কৰিব খোজে, হাই পিটিআৰৰ পৰা ল' পিটিআৰলৈকে আমি তাৰ এটা অথৰিটি তেওঁক দি পেলাই আমি পত্ৰ প্ৰেৰণ কৰিম। আপুনি তেওঁৰ লগত যোগাযোগ কৰিলে হয়তো তৎকালীন সমাধান কিছু ওলাব। 150 পোষ্ট যিটো খালী আছে, এইটো মই খালী বুলি ধৰা নাই এইটো কাৰণে, সেই 150ৰ বিপৰীতে কণ্ট্ৰেকচুৱেল টিচাৰে কাম কৰি আছে। গতিকে সেইখিনি ঠিক খালী বুলি ক'ব নোৱাৰি। মই বিধানসভাৰ প্ৰশ্নৰ উত্তৰ এটাত চাইছিলোঁ, 6000 হাইস্কুলত পদ খালী আছে, তাৰ বিপৰীতে 6500 কণ্ট্ৰেকচুৱেল টিচাৰ কাম কৰি আছে। আমি কণ্ট্ৰেকচুৱেল টিচাৰখিনিক শিক্ষক বুলি নধৰাৰ কাৰণে খালী খালী দেখাই আছে। আচলতে হাইস্কুলত ইমান শিক্ষকৰ পদ খালী নাই, কিন্তু হাইস্কুলৰ টেটো 2 এদিনতে অনুষ্ঠিত হ'ব। তাৰ ভিতৰত এইখিনিও পদবী এই বছৰৰ ভিতৰতে এইখিনি ভেকেঞ্চিও ফিল আপ হৈ যাব। মই ভাবোঁ যে আমি চেষ্টা কৰিলে চৰকাৰী বিদ্যালয়বিলাকো ভাল কৰিব পাৰোঁ। প্ৰতিযোগিতা কৰিব লাগিব। এইবাৰ আপোনালোকে দেখিছে যে বহুত কেইখন চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিবৰ কাৰণে মাজৰাতিৰ পৰাই ভিৰ আৰম্ভ হৈছে। এইবাৰ 28,000 অতিৰিক্ত ষ্টুডেণ্ট, যোৱাবাৰতকৈ এইবাৰ 28,000 বেছি ষ্টুডেণ্টে চৰকাৰী স্কুলত নাম লগাইছে গুণোৎসৱৰ পিছত। গতিকে মই ভাবোঁ যে ব্যক্তিগত স্কুলবিলাকৰ প্ৰতি ধাৰণাটো আমি এনেকৈ বদলাব লাগিব, প্ৰতিযোগিতা কৰি আমাৰ চৰকাৰী স্কুলখনক আমি ব্যক্তিগত স্কুলৰ সমকক্ষ লৈ যাব লাগিব। তেতিয়া তাত নপৰে। নহ'লে মই দেখিছোঁ ফিজ দিয়ে, কিন্তু যোৱাবাৰ যিজন ল'ৰা হায়াৰ ছেকেণ্ডেৰীত 3rd ষ্টেণ্ড কৰিছে, দুখীয়া ঘৰৰ ল'ৰা, কিন্তু যেনে তেনে হ'লেও সেইখন স্কুলত গৈছে। কাৰণ ধাৰণা এটা হৈছে যে ইয়াত গ'লেহে মই ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰিম। গতিকে তাত পঢ়া সকলো ল'ৰাই যে ধনী এনেকুৱা নহয়, বহুতে মাটি বিক্ৰী কৰিও গৈছে যে আমি তাতে গৈ পঢ়িম। গতিকে স্কুলখনৰ প্ৰতি আমাৰ ধাৰণাটো আৰু শিক্ষাৰ্থীজনৰ প্ৰতি ধাৰণাটো দুটা বেলেগ হ'ব লাগিব। তৃতীয়তে মই ভাবোঁ যে আমি যিখন প্ৰত্যাহ্বান আঁচনি এইবাৰ আমি বাজেটত আনি আছোঁ, সেই আঁচনিখন যদি আমি ভাল কৰি কৰিব পাৰোঁ, তেতিয়াহ'লে বহুতবিলাক সলনি হৈ যাব। আৰু মই তেনেকৈ ভাবোঁ, কেইদিনমান আগতে মই তেলেংগানাত গৈছিলোঁ, UPত গৈছিলোঁ। তাতে এনেকুৱা ধৰণে স্কুলবিলাক কৰিছে বৰ্তমান, যে কোনোবা স্কুলক ৰেচিডেঞ্চিয়েল কৰিছে, মিডিয়ামবিলাক গাঁৱৰ মানুহক এৰি দিছে। UPৰ দৰে জেগাটো কৈছে যে মিডিয়াম গাঁৱৰ মানুহে ঠিক কৰক, তেলেংগানাত কৈছে মিডিয়াম গাঁৱৰ মানুহে ঠিক কৰক। এটা খুব সুন্দৰভাৱে সজাই পৰাই তোলাৰ চেষ্টা চলিছে। আমি ইমান দূৰলৈকে নগৈও যদি প্ৰত্যাহ্বান আঁচনিখন ভাল কৰি কৰিব পাৰোঁ, 3000 স্কুল যদি বনাব পাৰোঁ, তেতিয়াহ'লে মোৰ মতেদি বহুতখিনি দুখীয়া মানুহে উপকাৰ পাই যাব। সেইকাৰণে সকলোৱে চেষ্টা কৰোঁ, ভাল হ'ব বুলি মই আশা কৰোঁ। 28,000 অতিৰিক্ত ষ্টুডেণ্ট, যোৱাবাৰতকৈ এইবাৰ 28,000 বেছি ষ্টুডেণ্টে চৰকাৰী স্কুলত নাম লগাইছে গুণোৎসৱৰ পিছত। গতিকে মই ভাবোঁ যে ব্যক্তিগত স্কুলবিলাকৰ প্ৰতি ধাৰণাটো আমি এনেকৈ বদলাব লাগিব, প্ৰতিযোগিতা কৰি আমাৰ চৰকাৰী স্কুলখনক আমি ব্যক্তিগত স্কুলৰ সমকক্ষ লৈ যাব লাগিব। চৰকাৰী স্কুল 3000 স্কুলক আমি বেচৰকাৰী স্কুলৰ লগত প্ৰতিযোগিতা কৰিব পৰাকৈ আমি তৈয়াৰ কৰিব খুজিছোঁ। পৰ্যাপ্ত শিক্ষক, ইউনিফৰ্ম, বিদ্যালয় কোঠা, এই ধৰণে আৰু খুব মনিটৰিঙৰ ব্যৱস্থা, এই ধৰণে 3000 স্কুলক আমি প্ৰত্যাহ্বান আঁচনিৰ অধীনত আনিম। 3 মাৰ্চৰ যিখন বাজেট হ'ব, তাৰ সেই বাজেটত প্ৰত্যাহ্বান আঁচনিৰ সম্পূৰ্ণ ৰূপৰেখাটো দেখা পাব। প্ৰত্যাহ্বান আঁচনিৰ গোটেই মূলটো হ'ল যে এখন পঞ্চায়তত এখন চকুত ল'বলগীয়া চৰকাৰী বিদ্যালয় গঢ়ি তোলাটো। আমাক গুণোৎসৱত দেখা গ'ল যে গুণোৎসৱৰ পৰৱৰ্তী পৰ্যায়ত
এটা আমাৰ ঘটনা ধৰাত পৰিলে যে স্কুলবিলাকত ক্লাছৰুমৰ সংখ্যা কম আছে, বিশেষকৈ নতুন প্ৰাদেশিকৃত বিদ্যালয়বিলাক, আৰু পাৰ্টিশ্যনৰ প্ৰয়োজনীয়তা আছে।